পুৱাৰে পৰা ইমান বৰষুণ, নেৰানেপেৰা বৰষুণ। তাৰপিছত ক্ৰমান্বয়ে অকণমান এৰিলে, এৰাৰ কাৰণে আৰু আহি পাইছোহি। এয়া দেখিছে নহয়। তাৰপিছত পাইছোহি আৰু ভকতবোৰ লাহে ধীৰে যাবলৈ লৈছে। সেয়া বৰষুণৰ কাৰণে ৰাস্তাৰ অৱস্থা দেখিছেনে? একদম কৈছোঁ নহয়, একেৰাহে বৰষুণ পৰি থকাৰ কাৰণে এয়া হৈছে। আৰু ভিতৰত সোমাইছোহি, কাৰেণ্টটো গ'ল এন্ধাৰ। তাৰপিছত এয়া দেখিছে নহয়, ৰাইজ সকলোৱে বহি আছে, খোৱা বোৱা কৰি আছে। তেনেকুৱাতে আকৌ ল'ৰাটো ভোক লাগিলে, ভোক লগাৰ কাৰণে তাক আকৌ ভিতৰতে মানে ডাইনিঙতে ভাত কেইটামান দিছোঁ। সেয়া জেঠু ওচৰতে বহি আছে, তাক কিবা কিবি কথা সুধি আছে। আৰু এটা কথা, সেয়া দেখিছে নহয়, উখোৱা চাউলৰ ভাত। আপোনালোকে চিনি পাইছেনে? উখোৱা চাউলৰ ভাত দিছে। মানে কি হ'ল, লালুং মানুহ বুলিয়ে কৈছোঁ, মানে আমাৰ ST মানুহ, সেইটো কাৰণে উখোৱা চাউলৰ ভাত দিছে সকামত। আৰু উখোৱা চাউলৰ ভাত ভালে পাওঁ খাই। আপোনালোকে ভাল পায়নে বা কমেণ্টত জনাব। মই কিন্তু ভালেই পাওঁ। তাৰপিছত এয়া ভাগিনটোৱে বাই বাই যে দিছে দেখিছেনে? সেইটো মোৰ ভাগিন হয়, মোৰ ননন্দৰ মানে ল'ৰা হয়। তাৰপিছত সেয়া মাছো দিছে, সেয়া ল'ৰাটোৱে খাবলৈ বিচাৰিছে আৰু তাক মই মাছখিনি গুচাই দিব লাগে। আৰু মাছখিনি গুচাই আছোঁ লাহে লাহে। আপোনালোকক ভিডিঅ'টো কৰি আপোনালোকক দেখাইছোঁ দেই। আজিলৈ ভিডিঅ'টো ইমানেই।